To friends, good morning all of you. গতিকে মই এটা কথা কওঁ বুলি আহিলোঁ যেহেতু আগন্তুক পৰীক্ষা পালেহি মেট্ৰিকৰ যিহেতু আৰু মাত্ৰ এটি নিশা আছে গতিকে অহাকাইলৈ মেট্ৰিকৰ যি এক্সাম বহিব সকলোলৈকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৱে ভাল ফল ভাল সুনাম কঢ়িয়াই আনিব পাৰে গতিকে মই তাৰে আশাৰে পুনৰবাৰ সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যিবিলাকে মেট্ৰিক পৰীক্ষাত বহিব আৰু এটা মই কথা কওঁ যে পৰীক্ষাত বহিয়ে কিছুমান লোকে নাৰ্ভাছ হয় গতিকে নাৰ্ভাছ হ'ব নালাগে এফালৰ পৰা যিখিনি পাৰে সেইখিনি কৰি যাব লাগে আৰু নোৱাৰাবিলাক থৈ যাব লাগে পাছত অলপ মানে ভাবি শুনি কিবা আচলতে বিশ্বাস কৰিব লাগে যে য়েছ আই কেন ডু বিশ্বাস কৰিব লাগে যে মই পাৰিম হয় মই পাৰিম যদি মই কোনো এটা কাম কৰিব নোৱাৰোঁ বুলি বিশ্বাস কৰোঁ বা বিশ্বাস নাইকিয়া হয় যে মই এইটো কাম কৰিব নোৱাৰিম বা মই পৰীক্ষাত ফেইল কৰিম তেনেকুৱা মানসিকতা থাকিলে হয়তো ফেইলে হৈ যাব পাৰে গতিকে য়েছ আই কেন ডু বুলি 10 বাৰ ৰাতিপুৱা কৈ কামটো 10 বাৰ ৰাতিপুৱা য়েছ আই কেন ডু কৰি নিজৰ এটা বিশ্বাস বঢ়াই কৰি যাব লাগে আৰু সেইটোৱে হয় লাষ্টত অৱশেষত বিশ্বাস কৰিলেই সকলো হৈ যায় বিশ্বাস কৰিলেই যিটো কাম কৰা হয় সেইটো সফলতা লাভ কৰিব পৰা যায় আৰু বিশ্বাস যদি কৰিব নোৱাৰে কিন্তু সেই বিশ্বাস কৰিব নোৱাৰাৰ ফলতে আমাৰ অসফলতা দেখা যায় গতিকে বিশ্বাসেই মূল হৈছে সফলতাৰ কাৰণ এটা কাৰণ হয়তো আৰম্ভণিতে অলপ নোৱাৰিব পাৰে কিন্তু বিশ্বাস থাকিলে অৱশেষত সফলতা আহিব সেইটোৱেই এক্সামৰ ক্ষেত্ৰতো সেইটোৱে হয় যদি বিশ্বাস কৰি য়েছ আই কেন ডু তেনেকৈ পাৰিম বুলি যদি কৰা হয় পঢ়া হয় নিশ্চয় ভাল ফল ভাল ৰিজাল্ট কৰিব পাৰে শেষত ইমানতে কৈ মোৰ যি দুআষাৰ ক'ব বিচাৰিছিলোঁ সকলো মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ আৰু ইয়াকে কৈ মই মোৰ ফালৰ পৰা সকলো ছাত্ৰ ছাত্ৰীলৈ ভৱিষ্যত উজ্জ্বল কামনা কৰি যাতে এখন ভাল কলেজত ভাল স্কুলত নামভৰ্তি কৰিব পাৰে ইয়াকে লৈ মই সকলোকে শুভেচ্ছা যাচিলোঁ ধন্যবাদ